মনালিসা দাস কোন? কি করে মনালিসাই? অবৈধ সম্পত্তিৰ পাহাৰ গঢ়া পাৰ্থ চেটাৰ্জীক শিক্ষক নিযুক্তি কেলেংকাৰীৰ জড়িতৰ অভিযোগত ইডিৰ জেৰা। ইডিৰ চোকা নজৰত সাৰি যোৱা নাই পাৰ্থৰ বান্ধৱী অৰ্পিতা মুখাৰ্জীও। কিন্তু এইবাৰ পোহৰলৈ আহিছে আন এক তথ্য। পাৰ্থৰ সৈতে ঘনিষ্ঠ দ্বিতীয়গৰাকী মহিলা হ'ল মনালিসা দাস। দাস বৰ্ধমান জিলাৰ আসানসোলৰ চৰকাৰী কাজী নজৰুল বিশ্ববিদ্যালয়ৰ বঙালী বিভাগৰ মুৰব্বী। ইডিৰ সূত্ৰ অনুসৰি মুখাৰ্জীক সোধা পোছা কৰাৰ সময়ত তেওঁৰ নামো পোহৰলৈ আহিছে। 2013 চনত চেটাৰ্জী ৰাজ্যৰ শিক্ষামন্ত্ৰী হৈ থাকোঁতে দাসক পোনপটীয়াকৈ বঙালী বিভাগৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছিল। এতিয়া মনালিসাই আত্মগোপন কৰি আছে। তেওঁৰ মোবাইল বন্ধ হৈ আছে। বিশ্ববিদ্যালয়লৈও অহা নাই বহুদিন। গতিকে তাতেই ৰহস্যৰ গোন্ধ পাইছে ইডিয়ে। তৃণমূল কংগ্ৰেছৰ ছেক্ৰেটাৰী জেনেৰেল পাৰ্থ চেটাৰ্জী ইডিৰ জিম্মাত আছে, কিয়নো পশ্চিমবংগ বিদ্যালয় সেৱা আয়োগত নিযুক্তিৰ অনিয়মৰ সৈতে জড়িত পাৰ্থ। ইফালে অৰ্পিতা মুখাৰ্জীৰ বাসগৃহৰ পৰা ইডিৰ পদক্ষেপে 20 কোটি টকাৰ অধিক নগদ ধনো উদ্ধাৰ কৰিছে প্ৰাক্তন শিক্ষামন্ত্ৰী চেটাৰ্জী, যাৰ তত্বাৱধানত সংঘটিত হৈছিল এই কেলেংকাৰী। ৰাতিটোৰ জেৰাৰ পাছতেই তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। এতিয়া অৰ্পিতা মুখাৰ্জীৰ পাছত মনালিসা দাসৰ নাম সাঙুৰ খাই পৰিছে এই কেলেংকাৰীত।